নমস্কাৰ ফ্ৰেণ্ড, এটা নতুন আপডেট আহিছে অসম পুলিচৰ ওপৰত। এডমিট কাৰ্ড কেতিয়া দিব পৰা আশা আছে। আপডেটটোৰ বিষয়ে কমপ্লিট কোৱাৰ আগতে যিখিনি নতুন ফ্ৰেণ্ডে আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটো চাইছে, এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তলৰ ফালে ছাবস্ক্ৰাইব নামৰ অপশ্যনটো লিখা আছে, ক্লিক কৰিলে ছাবস্ক্ৰাইব হৈ যাব। আৰু মই যিবিলাক চাকৰি সম্পৰ্কীয় ভিডিঅ' মোৰ এই চেনেলটোত দিওঁ আপোনালোকে পাব। কি নতুন চাকৰি আহিল, কি চাকৰি কেতিয়া এডমিট দিব, কি চাকৰি কেতিয়া ৰিজাল্ট দিব পৰা আশা আছে, বা কিমান কাটক মাৰ্ক আহিব পৰা আশা আছে, বা কি নতুন জব ওলাল, কেতিয়া এক্সাম হ'ব, সেইবিলাক ইনফৰমেশ্যন পালে আগতীয়াকৈ মই মোৰ এই চেনেলটোত দিওঁ। বলক ভিডিঅ' আৰম্ভ কৰোঁ ফ্ৰেণ্ড। তাৰ আগতে কৈছোঁ এইটো অসম পুলিচৰ ওপৰত বাট কেইটামান আৰু মই নতুন চাকৰি মানে ইনফৰমেশ্যন লৈ আহিছোঁ। চাওকচোন ফ্ৰেণ্ড, যিটো আমাৰ ONGC আছিল তাৰ ৰিজাল্ট দি দিছে। 308টা পোষ্ট আছিল তাত। গ্ৰেড 3 আৰু গ্ৰেড 4 নন এক্সিকিউটিভ পোষ্ট আছিল। ইতিমধ্যে ৰিজাল্ট দিছে, যোৱাকালি দিছে। যিসকলে ইয়াত এক্সাম দিছিল চাব পাৰে, নিজৰ ৰিজাল্ট এভেইলেবল আছে ONGC ৱেবছাইটত। আৰু ফ্ৰেণ্ড বলক চাওঁ ফ্ৰেণ্ড, ইণ্ডিয়ান নেভিত পোষ্ট চলাইছে, বহুখিনি পোষ্ট চলাইছে, আপোনাৰ 400 পোষ্ট চলাইছে। ইয়াত মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিখিনি ফ্ৰেণ্ডে মেট্ৰিক পাছ কৰিছে বা যাৰ ঘৰত মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালী আছে তেওঁলোকক ক'লেই হ'ল, তেওঁ এপ্লাই কৰিব। কাৰণ ইয়াত ভালেখিনি পোষ্ট আছে, চেফ আছে, ষ্টেৱাৰ্ড আছে, হাইজেনিষ্ট আছে, পোষ্ট আছে, ভাগ আছে পোষ্টৰ। ইয়াত বয়স কম লাগে, বেছি নালাগে ফ্ৰেণ্ড। বলক চাওঁ আছাম পুলিচৰ কি আপডেট আছে। ফ্ৰেণ্ড, আছাম পুলিচৰ যিটো জেল ৱাৰ্ডাৰ আছে তাৰ ওপৰত আপডেটটো। ইয়াত জেল ৱাৰ্ডাৰ 135টা পোষ্ট আছিল। ইয়াত নৱেম্বৰ টু ডিচেম্বৰ দেখুৱাইছে ফ্ৰেণ্ড। আপোনাৰ যিটো এডমিট কাৰ্ড আপোনাৰ 10 দিন বা 15 দিন আগতে দিম বুলি দেখুৱাইছে। বাট ফ্ৰেণ্ড, ইয়াৰ নৱেম্বৰ ডিচেম্বৰ আহিব বুলি মোৰ মনে নকয়, বা মই ইনফৰমেশ্যন লৈছোঁ তেনেকুৱা ইনফৰমেশ্যন পোৱা নাই। যদিও মই এইটো আপডেটটো পালোঁ বাবে দিলোঁ, কিয়নো মোৰ এটা কৰ্তব্য আৰু আপোনালোকক ইনফৰমেশ্যনটো জনোৱাৰ বাবে। আৰু মই ইনফৰমেশ্যন পালোঁ, জনাব লাগে। কাৰণ কেতিয়াবা কি হয়, এনেকুৱা আপডেট আহি যায় আৰু এক্সামো হৈ যায়। ঠিক আছে ফ্ৰেণ্ড, লাইক কৰি দিব ভিডিঅ'টো, আৰু এনেকুৱা আপডেট পেলাই আৰু দিম। আৰু যিটো অসম পুলিচৰ কনষ্টেবলৰ পোষ্টৰ ফুল ইনফৰমেশ্যনটো মোৰ তাত আছে, মই আপডেটটো দিম অতি সোনকালে। মই ভিডিঅ'টো অলৰেডি বনাইছিলোঁ, যদিও ডিলিট হোৱাৰ বাবে মই দিব নোৱাৰিলোঁ। ঠিক আছে ফ্ৰেণ্ড।